জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই। অসমৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এয়া সঁচাকৈ এটা অসাধাৰণ কথা, যাক সঁচাকৈ বিশ্বাস কৰিবই নোৱাৰি। ইমান কম বয়সত জুবিন গাৰ্গে যে সকলোকে এৰি থৈ গুচি যাব, এয়া কোনোৱে কল্পনাই কৰিব পৰা নাছিল। ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন গাৰ্গ। তাতে তেওঁ অচেতন হৈ পৰাত ছিংগাপুৰৰ আৰক্ষীয়ে দেখা পাই তেওঁক মেডিকেলত ভৰ্তি কৰিছিল। আৰু এতিয়া খবৰ আহিছে জুবিন গাৰ্গ সঁচাকৈ নাই। এয়া সঁচাকৈ এতিয়াও বিশ্বাস কৰিবই পৰা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কয় আপোনালোকে চাওক। তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই। তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক